হেল্ল' গাইজ, আসসালামু আলাইকুম। কেনেকৈ আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওচৰৰে আলহী আহিছে কেইটামান, তো ভাবিছোঁ চাহকণ বনাই দিওঁ সিহঁতক। কেইটামান পিঠা ভাজিছোঁ আৰু চেৱৈ বনাই আছোঁ। তো ছোৱালীজনীক ক'লোঁ কেইটামান কাজু বাদাম থেতালি দিয়া, পটাপট কাটিলে দেৰি হ'ব, যে থেতালি দি আছে, চেৱৈটোত দি দিম। হৈ গ'ল থেতালা। এতিয়া মই চেৱৈ বনাই আছোঁ আৰু চাহ আৰু পিঠা ভাজিছোঁ আৰু কৈছোঁ বিস্কুট দি দিম, বিস্কুট দি কিনে সিহঁতক চাহ দিম। মই মানে আজি এটা কেকো বনাম। ছোৱালীজনী কৈ আছে, মা কেক খাম, এটা চকলেট কেক খাম কৈ আছে। তাৰপিছত মই চকলেট অনা নাই, ঘৰতে অৰিঅ' বিস্কুট আছিলে, ভাবিছোঁ অৰিঅ' বিস্কুট দি এটা কেক বনাই দিম। আলহীকেইটা গৈ লওক, আলহীকেইটাক চাহ দি আছোঁ। ছোৱালীজনীক কৈছোঁ তুমি বিস্কুট চিস্কুট ওলাই দিয়া, মই চাহ বনাই আছোঁ, চেৱৈ বনাই আছোঁ আৰু পিঠা ভাজিছোঁ। ছোৱালীজনী এয়া ওলাইছে বিস্কুট। এয়া এতিয়া এই কাটা বিস্কুটটো যিটো খাই বহুত ভাল লাগে, ঘি দিয়া থাকে বিস্কুটটোত, বহুত টেষ্টি লাগে। আৰু এই বিস্কুটকেইটা যে এইকেইটা গোটেইকেইটাই মানে বিস্কুটকেইটা ভাল লাগে, হ'লেও মই ইমান বিস্কুট ভাল নাপাওঁ, মই বেছি বিস্কুট কিনো দেখাম। আলহীকেইটাক কৈছিলোঁ ছোৱালীজনীক ভিডিঅ' কৰি আনা, আলহীকেইটাক ছোৱালীজনী নাই, নেযাওঁ, মোৰ লাজ লাগিছে, সি কৈছে, সি নগ'লে আৰু। তাৰপিছত মই কৈছোঁ হ'ব দিয়া, কৰিব নালাগে, তুমি সোনকালে বিস্কুটকেইটা ওলাই দিয়া। সি বিস্কুটকেইটা ওলাই দি আছে। এতিয়া চাহটো দিম আলহীৰ লগত, মানে মই কথাও পাতি আছোঁ অলপ, আৰু এইপিনে মোৰ কামো চলি আছে। জানে আলহী আহিলে মানে, আলহী আহিলেতো বহুত ফূৰ্তি লাগে, ভাল লাগে। আলহী আহিলে কথা পাতিলে, চাহ তাহ একেলগত বহি খালে সময়টো ধুনীয়াকৈ পাৰ হয়, মনত থাকে আৰু ভাল লাগে, ফূৰ্তি লাগে, বহুত ফূৰ্তি লাগে আলহী আহিলে। ভিডিঅ' কৰি আছোঁ, ভিডিঅ' মোবাইলত উঠাই আছোঁ, চাই আছোঁ, সেইটো কাৰণে। আলহী আহিছে, চাহ দি আছোঁ আলহীক চাহ দি কিনে কেক এটা বনাম। চাই থাকক আপোনালোকে, মই কি কৰি আছোঁ। আলহীক চাহ দিম, চাহ দি কিনে কেকৰ ৰেচিপিটো দেখাম, কেকটো বনাম। মই মানে অৰিঅ' বিস্কুট দি কিনে বনাম আজি কেকটো। আৰু চকলেট কেক খাব, চকলেট কেক বনাম, অৰিঅ' বিস্কুট দি বনাম। চকলেটটো নিদিওঁ, তাত কফি পাউডাৰ অলপ দি দিম। এই আলহীক চাহকেইটা মই ওলালোঁ, এতিয়া দি আছে। চাহকেইটা সিহঁতি খাই কেনে গুচি যাব, গুচি গ'লে মই কেকটো তৈয়াৰী কৰি ল'ম। এয়া এতিয়া সিহঁতি গ'ল, এতিয়া মোৰ কেকৰ তৈয়াৰী। চাওক মই কি ওলাই লৈছোঁ, অৰিঅ' বিস্কুট, কফি, আৰু ইপিনে কণী, চেনি, ময়দা, বেকিং পাউডাৰ, মানে দুটা কেক হ'ব, এটা হ'ব কণী দি কিনে আৰু এটা হ'ব অৰিঅ' বিস্কুট দি কিনে কফি পাউডাৰ দি, তাত অলপ স্লাইট ময়দা দি দিম মই। এয়া মিক্সিত দি লৈছিলোঁ বিস্কুটকেইটা। এয়া চাওক, মই বিস্কুটকেইটা মিক্সাৰত দি দিছিলোঁ, ধুনীয়াকৈ পেষ্ট হৈ গ'ল। আৰু এয়া চাওক, এতিয়া মই ইয়াত অলপমান ময়দা দি দিছোঁ, অকণমান 1 চামুচ মানে কফি পাউডাৰ দি দিছোঁ। এয়া চাওক, এতিয়া গাখীৰ দি দিম। সেয়া কণীত দেখি পাইছে যে বাতিটোত থৈছোঁ, আৰু অইল, সেইটো কণী, অইল আৰু এয়া ময়দা, সেইটো দি বেলেগ এটা কেক বনাম। সেইটো দি চাওক, সেইটো দি এটা বনাম আৰু এইটো দি এটা বনাম, দুটা কেক বনাম। এয়া মই গাখীৰ দি গুলি লৈছোঁ, গুলি কেনে বনাম, চাব। এতিয়া সেইটো নেদেখাওঁ, এদিনতে একদম দুটা মানে সময় নহ'ব, আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইটো কাৰণে খালি চকলেট কেকটো বনাম যে এইটোৱে দেখাম। মই চকলেট কেকটো বনোৱাটোৱে দেখাম, আপোনালোকে চাই থাকক, অকণো স্কিপ নকৰিব। কেকটো কেনেকুৱা হ'ল নহ'ল আপোনালোকে চাব পাৰিব লাষ্টলৈকে চাই থাকিলে। মই কেনেকৈ বনাইছোঁ, মই ফাৰ্ষ্ট বনাইছোঁ, প্ৰথম বনাইছোঁ এইটো চকলেট কেক। মই আগত কেতিয়াও বনোৱা নাছিলোঁ, এইবাৰে প্ৰথম বনাইছোঁ। কেনেকুৱা হয় ফাৰ্ষ্ট চাব, আপোনালোকেও চাব কেনেকুৱা হয়। প্ৰথমতো ইমান মানে চবেই বনাব নাজানে, ময়োতো নাজানো, মানে তথাপি চাইছোঁ বহুতৰটো কেনেকুৱা বনাইছে। এইটো হ'ল মোৰ আইডিয়া। চবেই ধৰক অকল অৰিঅ' বিস্কুট দিয়ে বনায়, মই মানে অকণ ময়দা মিহলাই দিছোঁ লগত, সেইটো কাৰণে চাম মোৰটো কেনেকুৱা হয়। এয়া চাওক,
দি দিছোঁ এতিয়া মাইক্ৰ অভেনত দি দিম এতিয়া অভেনত দি কিনে চাবচোন ইমান ধুনীয়াকৈ হৈ যাব এইটো অনাৰ কাৰণে মোৰ সহজ হৈ গ'ল সেইটো কাৰণে বনাব পাৰিছোঁ ভাল লাগিছে বনাই কেনে আপোনালোকো এনেকৈ ল'ব পাৰে আৰু চাই থাকক যদিহে ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব এয়া চাওক কেক হৈ গ'ল মই 3টা সৰু সৰু বিস্কুটৰ পেকেট লৈছিলোঁ সৰু বিস্কুট সেইটো কাৰণে কেকটো সৰু হৈছে 3টা বিস্কুটৰ পেকেট সৰু 5 টকা দামৰ সেইটো লৈছিলোঁ সেইটো কাৰণে কেকটো একদম সৰু হৈছে এয়া চাওক ধুনীয়াকৈ হৈ গৈছে ইমান ধুনীয়া হৈছে মই মানে কি কওঁ আৰু মই ভাবাই নাই এইটো দি এনেকা কেক বনাব পাৰিম বুলি এনেকা বিস্কুট দি কিনে ইয়াত চেনি টেনি একো দিয়া নাই অইল চইল একো দিয়া নাই অকল খালি বিস্কুটটো দিছোঁ অকণমান ময়দা দিছোঁ চাইছেই অকণমান কফি পাউডাৰ দিছোঁ এইখিনি দিছোঁ আৰু চেনি টেনি দিয়া নাই অইলো দিয়া নাই চাওক ইমান ধুনীয়া হৈছে ইমান ধুনীয়াকৈ ফুলিছে একদম বহুত ধুনীয়া হৈছে চাওক বহুত ভাল হৈছে বস্তুটো চাই থাকিব তেতিয়াহ'লে আগলৈকে আৰু এটা ব্লগ লৈ আকৌ আহিম আপোনালোকৰ ওচৰত